হাঁহিটো অলপ ভালকে লাগে। দিব লাগিব মালটো দিলে মানে মই ধৰিব পাৰিম। কালিপাৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ আপোনালোকে আয়োজন কৰিছে, কি ক'ব? বালিপৰাৰ উন্নয়ন সমিতিৰ উদ্যোগত অষ্টমবাৰৰ বাবে আমাৰ ৰাস আয়োজন কৰিছোঁ দুদিনীয়া কাৰ্যসূচীৰে। যোৱাকালি প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হৈ গ'ল, আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। এই দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ কেলিগোপাল নাটৰ আগেয়ে আমাৰ গীতি নৃত্য নাটিকা গুৰু বন্দনাৰে আমাৰ আজিৰ মুকলি কৰিলে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী শিৰোমণি খ্যাত মানস ভাগৱতী ডাঙৰীয়াই। আৰু আজি এই ৰাসৰ ৰাধাৰ চৰিত্ৰৰ মুখ্য অভিনয় হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ মোহময়ী অভিনেত্ৰী সুনীতা কৌশিক। আৰু আপোনালোকে জনসমাগম দেখিছেই, বালিপৰাৰ এইখন উন্নয়ন সমিতিৰ উদ্যোগত হোৱা আজি অষ্টম বছৰত ভৰি দিছে। অভূতপূৰ্ব সাফল্য পাইছোঁ আৰু আগন্তুক দিনত আমি সমূহ ৰাইজৰ সহায় সহযোগিতা পালে আমি নিশ্চয় ইয়াতকৈ আটক ধুনীয়াকৈ আমি এই ৰাস মহোৎসৱ আয়োজন কৰিবলৈ চেষ্টা কৰিম।
কৈছোঁ আৰু এই সুন্দৰ